हेलो गाइस आगर भिडिओ आपलोके देखा पाइছিলে যে আমি এই রুমগিটাত ফ্রেমিং মাৰিছিলো গহপুৰ ধেনুধৰাত আজি বোর্ড মাৰিবলৈ স্টার্ট কৰিছো ইয়াত ওয়াৰিংৰ কাম আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে আৰু দুটা ফ্লোর কমপ্লিট হৈ গল এতিয়া আমি ইয়াত প্লেন মাৰি আছো ইয়াত ডিজাইন হ'ব এফালে ট্ৰে বনিব এতিয়া আমি প্লেনটো মাৰি ইয়াত কমপ্লিট কৰি লওঁ এফালে আছে ফ্রেম যেতিয়া কাম বন কৰিব নাথাকে দেখিছে ন ফটো আমি গৈ পেলাই টাইম পাস কৰি থাকে কেনেকে তাই চাই আছে এইটো আমি এতিয়া মাৰি আছো প্লেন বোৰ্ড ইয়াৰ পিছত আহিব ডিজাইন আমাৰ এটা ৰুম মাৰি কমপ্লিট হৈ গ'ল এতিয়া আমি নেক্সট ৰুমত এটা প্লেন মাৰি আছো আহিছে আমাৰ মেনেজাৰ মেনেজাৰ আহিছে আমাৰ কাম চাবলৈ এইফালে দেখিছেনে আমাৰ সিলিঙৰ মজবুতিটো কেনেকুৱা মানে আপোনালোকে খৰচা কৰিছে যেতিয়া মানে অলপ ভাল বস্তু লগাব খৰচ কৰি যাতে সিলিংখন ধৰি লওক আপোনাৰ 1 বছৰ 1.5 বছৰ পিছত খহি নপৰে সেইকাৰণে আমি ভাল মেটেৰিয়েলটো ইউজ কৰোঁ আৰু এফালে আপোনালোকে আগত দেখা পাইছিলে এটো আমি প্লেন মাৰিছিলো এটো ৰুম ডিজাইন হ'ব বুলি কৈছিলো এফালে ডিজাইন বনাই আছে আমাৰ প্ৰণৱ বৰ্ডলৈ সাৰে এইফালে এটো ডিজাইন বনি আছে এটো এল হ'ব এফালে এটা এল যাব এনেকে দেখাই আছো